পিন্ধি আহিছ বাকি কাগজ পত্ৰ কি কি আছে লাইসেন্স আছে দেখা তাৰপিছতে ইঞ্চুৰেঞ্চ আছে সাৰ্ভিসিং কেটা কৰিলি সাৰ্ভিসিং সাৰ যে দুটা কৰিলি লোৱা কিমান দিন হ'ল লোৱা আপোনাৰ 2 বছৰ হৈছে দুটা সাৰ্ভিসিং কৰিছহে সবটো ঠিকে আছে যা ঠিক আছে স্যার থ্যাংক ইউ এ দেখিছে আজি তেওঁ হেলমেটটো পিন্ধি আছিল কাৰণে এ সব হেলমেটটো পিন্ধি আছিল কাৰণে তা আজি কোন হলে তেওঁ সাবধান হৈ আহিছিল কবি দে দুপালে নি নাই পোৱা স্যাৰ ঠিক আছে উঠক আপুনি আজি সাবধান হৈ আহিছিল কাৰণে কোন হলে আপোনাৰ আৰু হেলমেট ক'ত লাইসেন্স নাই বৰ আজি হেলমেট নাই পিন্ধা কাৰণে মৃত্যু মুখত পৰিব লগা হ'ল আৰু আগৰ বাইদেউজনী হেলমেট পিন্ধা আছিলে কাৰণে তেওঁ বাচি গ'ল তেওঁ সাৱধানৰ কাৰণে বাচি গ'ল আৰু দেখিছে আজি মৃত্যু মুখত পৰিলে গতিকে আপোনালোকে সকলোৱে বাইক চলাওঁতে সাৱধান হৈ চলাব আৰু হেলমেট পিন্ধি আহিব আৰু কাগজ পত্ৰ সকলো ঠিককে ৰাখিব নাই হ'ব তাত হিলাইছোচোন মই হিলাই চাম ৰ জাষ্ট আমি এইটো এক্টিং কৰিছিলোঁ আপোনালোকক দেখাবৰ কাৰণে আৰু আপোনালোকে গাড়ী কাগজ পত্ৰ ৰাখি থাকিব হেলমেট পিন্ধি আহিব আৰু সাৱধানতাৰ কাৰণে আপোনালোকে গোটেইখিনি ভালকৈ আহিব আৰু কাগজ পত্ৰ ঠিককৈ ৰাখিব তো আজিলৈ বাই বাই থেংক ইউ গতিকে আমাৰ চেনেলটো যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু খুব বেছি শ্বেয়াৰ কৰিব তো আগলৈ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব বাই বাই